নমস্কাৰ অসমবাসী ৰাইজ আৰু এফালে মই লৈছোঁ পিঁয়াজ জলকীয়া আৰু তেজপাত আৰু এইখিনি আলু কাটি থৈ দিয়া আৰু কেৰাহীখন গৰম হোৱাৰ পাছতে ইয়াত মই তেল দি ল'লোঁ আৰু আলুখিনি ভালকৈ ভাজি লৈছোঁ। আলুখিনি ভজা হোৱাৰ পাছতে পিঁয়াজ জলকীয়া আৰু তেজপাত দি লৈ পেলাই ভাজি ল'লোঁ আৰু এইখিনি ৰংচোৱা হোৱাৰ পাছতে ইয়াত হালধি আৰু নিমখ দি লৈ পেলাই ভাজি লৈছোঁ ভালকৈ। আৰু এতিয়া খুন্দি থোৱা নহৰু জালুক আৰু গোটা মছলাখিনিও ভালকৈ খুন্দি লোৱাৰ পাছতে ইয়াত দি ল'লোঁ আৰু এইফালে ভাইটি আৰু মই আৰু ককা এজনে বাহিৰতে হাবিখিনি কাটি আছিলে, অকণমান দেখাই দিছোঁ আপোনালোকক। আৰু এইফালে পাপা মোবাইল চাই আছে আৰু এইখিনি এতিয়া ভাজি লোৱাৰ পাছতে ইয়াত মাংসখিনিও দি ল'লোঁ আৰু ভালকৈ ভাজি লৈছোঁ। এতিয়া তাৰপাছতে পানী অকণমান দি ল'লোঁ আৰু পানী অকণমান দি ভাজি আছে আৰু আজি মনটো মানে বহুত ভাল লাগি আছে আৰু প্ৰথমবাৰ আজি মই নিজেই মানে মাংস বনাইছোঁ, চিকেন নিজৰ ঘৰৰে। আৰু এতিয়া ভাজি থোৱা আলুখিনিও দি ল'লোঁ তাতে ভালকৈ আৰু এতিয়া পানী দি লৈ পেলাই উতলাই লৈছোঁ আৰু এয়া হৈ গ'ল। দেখিছে নহয় কি টেষ্টি হৈছে আৰু ৰঙতে আপোনালোকে ধৰিব পাৰিছে চাগে কি ধুনীয়া হৈছে খাবলৈ।